নৱৰাত্ৰিৰ প্ৰতিটো দিনতে কিছুমান ৰঙৰ সমাৱেশত পোছাক পৰিধান কৰিলে তাৰ ফল পোৱা যায় বুলি লোকবিশ্বাস আছে। আৰু সেই অনুপাতে পৰামৰ্শ দিছে যে এই অৰেঞ্জ কালাৰ অৰ্থাৎ কমলা ৰঙৰ পোছাক পিন্ধিলে নৱৰাত্ৰিৰ দিনা শান্তি আৰু উষ্ণতা বাঢ়ে শৰীৰৰ। দ্বিতীয় দিনা বগা ড্ৰেছ পিন্ধিলে শান্তি পবিত্ৰতা আৰু নীৰৱতা আহে বুলি কয়। আৰু ৰঙা ড্ৰেছটোৱে কৈছে শক্তি ক্ৰিয়া কৰা আৰু একশ্যন কৰা বুজাইছে। আৰু চতুৰ্থতে ৰয়েল ব্লু কালাৰ, এই কালাৰটোৱে শান্তিপূৰ্ণ বুজায়, শক্তিশালী বুজায়। এইটো কালাৰ পিন্ধিব কৈছে চতুৰ্থ দিনা। তাৰপিছত আহিব পঞ্চম দিনা হালধীয়া ৰঙৰ ড্ৰেছ পিন্ধিব লাগিব।